Hi guys, welcome back to my YouTube channel. তো আজি ফাইনালি বহুত দিনৰ পৰা ভাবি থকা বস্তু এটা বনাবলৈ গৈ আছো এটা চ্যালেঞ্জ ভিডিও এটা বনাবলৈ গৈ আছো আজি আৰু কিহৰ চ্যালেঞ্জ হ'ব এটা আপোনালোকক কৈ আছো কাৰণ পিছত আৰু আপোনালোকে থাম্বনেইলটো দেখি মানে গম পাইছে কোন আছে মোৰ চ্যালেঞ্জত কাৰ লগত চ্যালেঞ্জ কৰিব আছল গৰম উঠিছে নাই কিমান গৰম উঠিছে বাহিৰত অৱস্থা বেয়া এনেকুৱা গৰম মানে ৰ'দ দিছে কি কম ঘামত অৱস্থা বেয়া হৈ গৈছে ফেনখন দিয়া নাই ভিডিঅ'টোৰ সাউন্ড বেয়া হৈ যাব এনে সাউন্ডৰ অৱস্থা বেয়া আৰু এটা 4টা বাজিছে কৈছো এটা 4টা কিন্তু তেতিয়াও মানে বাহিৰত ইমান গৰম এতিয়া গৰম উঠিছে বুলি কৈছিল এতিয়া চাকচোন বতৰটো পুৰা বতাহ মাৰিছে পুৰা ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা আহিছে ওলাইছে না মই এইফালে দেখি আপোনালোকে গম পাইছে ফুচকা চ্যালেঞ্জ কৰিবলৈ গৈ আছো তো এইখিনি প্ৰথমে বনাই ল'ব লাগিব এটা তো কেমেৰাটো কাবা এটা হৈ পৰে দি লওঁ মই তাৰপিছত আগত গৈ আছো তো গাইজ প্ৰথমে কুকাৰ লৈ লৈছো ইয়াত আলু বইল কৰিব লাগিব লবিলা আলু ফুলা তো আলু কেইটা লওঁ এটা মাংস 3টাৰ কাৰণে আলু এইবিলাক ঘৰ পলে মাংস চাংস বনাবলৈ আনি থোৱা আছে আলু गाड़ी स्टार्ट कर चल चप्पल छोड़ हम फर्स्ट स्टार्ट गाड़ी चला পিছত আলু নাইকিয়া হলে আমাকে দিব পাৰে কি সব আগৰ পৰাই বস্তু ভৰাই মেলি ৰেডি কৰি আছে ফলে পান তো গাইজ আপোনালোকে যেহেতু গম পালে ফুচকা চ্যালেঞ্জ কৰিম আমি তো আজি চ্যালেঞ্জটো হৈ গ'ল এতিয়া 5 মিনিট দিয়া হ'ব সবকে তো 5 মিনিটৰ ভিতৰত কোনে কেটা খাই আদায় কৰিব পাৰে হেতু এটা চ্যালেঞ্জ এই চ্যালেঞ্জটো ষ্টাৰ্ট কৰো নহবা বৰ বেয়া গৰম দিছে আৰু এখিনি মুখাগত অসুবিধা লৈ ৰৈ আছে খাবলৈ কাৰণে হেতৰ খাওঁ লাগি আছে সবৰে তো আৰু চ্যালেঞ্জ ষ্টাৰ্ট কৰো আৰু মই এনেও জিকিম হেতৰ থাম্বনেইল গম পাইছে কোন জিকিব মই কৈ দিছো আগতে তো মই জিকিমে ন তো তেতিয়াও চ্যালেঞ্জ এটা কৰিছো তো লেটস স্টার্ট দিস চ্যালেঞ্জ আৰু এটা বৰ বেয়া গৰম হৈছে ফ্যান অফ কৰি লৈছো নহবা মাতটো নাযাব এতিয়াও ভয়েসটো কেনেকুৱা হৈছে ক'ব নোৱাৰো আৰু ইফালে আমি টাইমাৰ লগাই লৈছো মানে দেখিয়ে নাই কৈছে এইটো ও দেখি বেষ্ট ভয়েসটো সেট তো কি হ'ব सुइदे आगे है इकन स्किन ये स्किन kan ले रहा हूं तो लेट्स स्टार्ट आरो एक थो मसा दे तो टाइमर देखिए काटू भी মই ৰেডি আমাৰ টেবুলখন আসলে সৰু হৈ গল তো হেকাৰণে মই হাত উঠাই ল'ব লগা আছে আৰু বহুত বেছি গৰম হৈছে লাইন ফেন অফ কৰি দিছো আমি তো কি হলো তুমি মই এবাৰ লম দুটা মই এটা হেই মই আলু নহয় এটা খাম মই এটা খাম আৰু সবে আমি 30টা লৈছো আৰু সবে আমি প্ৰতিখন থালতে 30টাকে লৈছো তো হেয়া 5 মিনিটত কোনে আগে খতম কৰিব পাৰে কেটা খতম কৰিব পাৰে এইটোৱে আজিৰ ভিডিও দিও নে খালি এটো দিও লেটস স্টার্ট নো ফাস্ট ট্রাই হলে স্টার্ট খালে তো এই মানে স্পিড পানি বলবো এখন মন খাম মই গাহতে মান দাম হন মানে
মোৰ হাতখন পৰিছে আলু পিটিকা মই খোৱা আৰু হয় বুদ্ধি কম আছে নে কি বাৰু মই নাখাবি মানে বত্ৰিশটা আছিলে মই জিকি আছো বোলে 5 মিনিট হ'ব হ'ব মই জিকি গলো মোৰ চাৰিটা ৰখি গল ये असंभव দীপৰ নটা ৰখি তো গাই হাই হেল্ল একদম টাইমটো দেখুৱাইছে একদম এক্সাক্ট অকমানো মানে ভিডিঅ'টো স্কিপ হোৱা নাই গলো চাই লব পাৰে দেখুৱাই असंभव তো শ্ৰাম মই জিকিম বুলি ভাবিছিলো চাগে এতিয়া মোক কি দিবি ক আমাৰ খাদ্যমন্ত্ৰী আজি হাৰি গ'ল মই এনেও হাৰিছো বাৰু মোৰ বহুত আছে মোক কিয় থাকিল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা মোৰ 14টা আছে তোমাৰো কি মোৰ 4টা আছে মই 21টা খালো মানে আগত মই তো বেছি আছিল নেকি থালত মই 20টা খাইছো পানী হলে জ্বলা লাগিছে দে মোৰ বেয়া হৈ গ'ল অৱস্থা মই খাই দিওঁ গাইছ মানে মোৰ থালত 14টা থাকে বাৰু খালি কেইটা খাওঁ আৰু খালো কেইটা বিয়োগ কৰ আকৌ জিকিলো ইমান গৰমত থাকিব নোৱাৰে আৰু ফেন লগাইছে আৱাজটো গৈছে নাই সেইটো চিয়ৰ নহয় মই জিকিম জিমকে একদম আৰামছে খাই আছো লাষ্টত অৱস্থা মোৰে বেয়া হ'ল মই হাৰিলো ইমান আৰু সেইটোৱে কয় অভাৰ কনফিডেন্স বহুত বেয়া মানুহৰ কাৰণে তো মোৰ গ'ল অৱস্থা গাইজ মই জানিছিলো মই হাৰিম সেইকাৰণে মই একো কোৱাও নাই মই হাৰিছো গতি মই ঠিক খাই কোৱা নাছিলো যে মই জিকিম কাৰণ তই জিক প্ৰত্যেকবাৰে তো বৰবাদ এতিয়া কি গিফ্ট দিয়া দেই হ'ব না তোক এটা কথা ক'বলৈ থাকিল আমি প্ৰাইজটো কথা নাপাতিলোঁ কি কৰা যাব এতিয়া এতিয়া দে মোক কিবা যেতিয়া আমি যাম তেতিয়া দিম কৈ দে তাইক তো গাইজ যোৰহাটৰ সেইখনৰ পৰা আকৌ তো ক'ৰবাত এতিয়া এইকেইদিনতে সিহঁতক ইয়াত ক'ৰবাত ফুৰাবলৈ কথা আছে তো তাত গ'লে সিহঁতক কিবা এটা দি দিম আৰু জিকাজনীক গিফ্ট এটা তো সেইটো মই আপোনালোকক ব্লগত দেখাই আছোঁ মোকো দিব হাৰাজনীক দুযোৰ ফুলি কি এইটো হেৰি ভিডিঅ' আছিলে চেলেঞ্জ ভিডিঅ' আছিলে চেলেঞ্জ ভিডিঅ'ত এইবিলাক কথা হ'ব মই হাৰাটো দিব তো মোৰ লগত মানে বহুত ডাঙৰ স্কেম হৈ গ'ল কাছা হাঁহৰ নিচিনা হ'ল সময়টো চাই আৰামছে খাই তো গুড জিকি গ'ল আৰু আপোনালোকে ইহঁতক একদম পূৰা ভালকৈ হেৰি কৰাই নাই তো আপোনালোকে লাষ্ট ব্লগটোতো দেখিছিলে মই যিহেতু মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ তো সিহঁতি আমাৰ লগতে গুচি আহিলে মাহীৰ ছোৱালী কি আছিলে আৰু এফালে প্ৰিন্সিপিয়া ডেকা মই তাইৰ নামটো পুৰা ভালকৈ জানো আগৰ পৰা প্ৰিন্সি বুলি মাতো কাৰণে সেইকাৰণে আহিলোঁ আৰু তাইক ঘৰত নলগাম বুদ্ধি চৰি কুমাৰী প্ৰিন্সিপিয়া ডেকা আৰু মোৰ নাম জানেই কি হয় মোৰ নাম চৰি আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই বাই আজিৰ ভিডিঅ'টো ইমানেই আছিলে হোপ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই
যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলত বহুত কষ্ট কৰি পেলাই আজি ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে থাম্বনেইল দেখিও গম পাব পাৰে মানে কিমানখিনি মই ভাবি ৰাতিপুৱাৰ পৰা ভাবি ভিডিঅ'টো বনাইছোঁ এতিয়া বাজিলে কেইটা 5:30 বাজিবলৈ হ'ল ৰাতিপুৱাৰ পৰা ভাবি এতিয়া ভিডিঅ'টো কমপ্লিট হৈছে তো দুইজনী এনেকৈ কি লৈছোঁ মিছ তো কৈ দে আকৌ তহঁতি দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে তুমি ইনষ্টাত ফলো কৰি দিব মোৰ পৰা স্পন্সাৰ হৈ গৈছে তো থ্যাংক ইউ সো মাচ ফৰ ৱাচিং বাই 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 ৰং